গতিকে 18 গ্ৰেছ আছিলে 18 জেগাত গেছ এতিয়া ম্যাক্সিমাম 5 হ'ব 1 to 5 কিন্তু মডাৰেশনটো পুৰা পাব মডাৰেশন 10 হ'ব পাৰে 15 হ'ব পাৰে তো সাপ্লিমেন্টাৰী পৰীক্ষা আছিল কম্পাৰ্টমেন্টাল পৰীক্ষা সেইটো আমি ইন্ট্ৰোডিউস কৰিম কেখত মই এটোৱে অনুৰোধ কৰিম CBSE যদি নম্বৰ দিব পাৰে 99% 98% আমাৰ এই সকল ছাত্ৰ ছাত্ৰীকো অলপ নম্বৰ দিয়াৰ ক্ষেত্ৰত এইবাৰ যাতে পৰীক্ষকে হাতখন অলপ শিথিল কৰি দিব পাৰে এক্সামিনাৰে মাজত থকা যাতে ডিফাৰেন্সটো নোহোৱা কৰিব পাৰে তাৰ কাৰণে মডাৰেশন বা নৰ্মেলাইজেশন এটা থাকে ৰিগাৰ্ডিং গ্ৰেছ মাৰ্ক তেওঁলোকে আৰু এটা কথা কৈছে যে এটা পৰীক্ষাত গ্ৰেছ মাৰ্কো থাকে award of grace mark is also a conventional well established practice which is applied internationally to extend minimal benefit our grace mark jot agot 18 paisile 2010 ot 18 paise 11 12 or kagoj amar logot ami nai pua definitely komi hatu nai gotike 18 grace asile 18 jagat gas etia maximum 5 hobo 1 to 5 কিন্তু মডাৰেশনটো পুৰা পাব মডাৰেশন 10 হ'ব পাৰে 15 হ'ব পাৰে সাপ্লিমেন্টাৰী পৰীক্ষা আছিল কম্পাৰ্টমেন্টাল পৰীক্ষা সেইটো আমি ইন্ট্ৰোডিউস কৰিম দুমাহ লৰা ছোৱালীক যি লৰা ফেল কৰিব টিচাৰ সকলক দায়িত্ব দিম যে ইনক্লুডিং সামাৰ ভেকেশন লৰা ছোৱালীখিনিক ভাল কৰি পঢ়াবলৈ পঢ়াই তেওঁলোকক আমি আৰু এবাৰ মেট্ৰিক দিয়াৰ সুবিধা দিম CBSE যদি নম্বৰ দিব পাৰে 99% 98% আমাৰ এই সকল ছাত্ৰ ছাত্ৰীকো অলপ নম্বৰ দিয়াৰ ক্ষেত্ৰত এইবাৰ যাতে পৰীক্ষকে হাতখন অলপ শিথিল কৰি দিব পাৰে বা সেই কঠোৰতা অৱলম্বন নকৰি অকণমান যদি মৰম ভাল পোৱাৰে এওঁলোকক চাই তেতিয়াও কিন্তু এওঁলোকৰ বহুতখিনি সহায়ক হ'ব বুলি আমি